खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि चिरां जिल्ला काजलगांव बेनिफिसारि मिड एन्ड सोसियो इकोनमिक एवारनेस हाबाफारि खुंफुंनाय जादों। बे बेनिफिसारि मिड एन्ड सोसियो इकोनमिक एवारनेस हाबाफारियाव गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया बाहागो लानानै गावनि बेसेनगोसा बिबुंथिनि गेजेरजों चिरां जिल्लानि रायजो राजाफोरनि थाखाय गोबां माखासे माव बिथांखिफोर फोसावनायखौ नुनो मोननाय जादों। गिबि मन्थ्रिया फोसावदों दि आं चिरां जिल्लानि जौगानायनि थाखाय गोबां खामानिफोरखौ आखायाव लादों। प्रमोद बर'नि सहायाव चिरां जिल्लायाव बायदि रोखोमनि इनफ्रास्ट्राक्चार गायसननो थाखाय राहा लादों आरो खम समनि गेजेराव चिरांनि थाखाय जिल्ला स्टेडियामनि खामानियाबो आबुङै जाफुंगोन। बड'फा उपेन्द्रनाथ ब्रह्मनि मुङै 8 कौटि रांनि मोनसे समायना पार्क गायसननाय जागोन। लोगोसे भुटान गेलेफुआव मोनसे गेदेर महानगर गायसननायनि खामानिखौ भुटान सरकारा आखायाव लादों आरो भुटानाव थांनो थाखाय मोनसे लामा गायसननाय आरो भुटाननिफ्राय चिरां क'क्राझार थांग्रा रेल लामानि खामानिखौ आं आखायाव लादों होननानै फोसावदों बिथां हिमन्त बिश्व शर्माया। आरोबाव गिबि मन्थ्रिया गावनि बिबुंथिनि गेजेरजों फोसावबावदों दि बे बोसोराव आसामाला माव बिथांखिनि सिङाव चिरां जिल्लायाव 25 किल'मिटार गोदान लामा गायसननो थाखाय थांखि लादों आरो भुटान थांग्रा मोनफ्रोमबो लामाखौ आं समायना खालामगोन जाहाथे गेलेफुआव जाखिनि जौगागोन बे जौगानायखौ चिरां जिल्लानि रायजो राजाफोरा लानो हायो होननानै गावनि बेसेनगोसा बिबुंथिनि गेजेरजों फोरमायदों बिथां गिबि मन्थ्रिया। बेनि अनगायैबो गिबि मन्थ्रिया गावनि बेसेनगोसा बिबुंथिनि गेजेरजों मा माव बिथांखिफोर फोसावखो फै जों आबुङै मिथिना लानि। राज्य सरकारे प्रमोद बड़ो डांगरियार सहयोगत चिरांत सकलो धৰণৰ इनफ्रास्ट्राक्चार निर्माण কৰিবলৈ চেষ্টা কৰিছে। আজি जिला कारागाৰৰ उद्বোधन हल। खूब कम समयर ভিতৰতে আমাৰ চিৰাঙৰ বাবে जिला स्टेडियाমৰ निर्माणৰ কামো সম্পূৰ্ণ হ'ব। অলপ আগতে प्रमोद बड़ो डांगरियाय आमाक जनाइছে যে আমি য'ত সভা কৰিছোঁ এই স্থানত 8 কোটি টকা ব্যয় কৰি বডুফা উपेन्द्रनाथ ব্ৰহ্মৰ নামেৰে এখন সুন্দৰ পাৰ্কো নিৰ্মাণ কৰা হ'ব যি আমাৰ সকলোৰে চিৰাং জিলাৰ ঐতিহ্য আৰু সন্মান বহুগুণে বৃদ্ধি কৰিব। মই পুনৰ এবাৰ আজিৰ অনুষ্ঠানৰ বাবে বিটিআৰ আৰু চিৰাং জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, চাওঁতে চাওঁতে বিটিআৰে प्रमोद बड़ो डांगरियार नेतृत्वत प्राय 5টা বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ চৰকাৰখনেও 4টা বছৰ অতিক্ৰম কৰিলে। এই সময়ছোৱাত আমি চিৰাং জিলাৰ উন্নয়নৰ বাবে বহুতো ব্যৱস্থা হাতত লৈছিলোঁ আৰু আজি লাহে লাহে তাৰ সুফল আমাৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলাৰ ৰাইজে এটা খবৰ নিশ্চয় জানে যে আমাৰ জিলাখনৰ কাষতেই ভুটানৰ গেলেফুত এখন ডাঙৰ মহানগৰ নিৰ্মাণৰ কাম ভুটান চৰকাৰে হাতত লৈছে। আমি সেই মহানগৰখন নিৰ্মাণ হ'লে চিৰাং জিলাৰো যাতে আৰ্থ সামাজিক উন্নতি হয় তাৰ বাবে আমিও কেইবাটাও নতুন কাম হাতত লৈছোঁ। ভুটানলৈ যাবৰ বাবে সুন্দৰ ৰাস্তা নিৰ্মাণ আৰু ভুটানৰ গেলেফুৰ পৰা পোনে পোনে চিৰাং হৈ কোকৰাঝাৰলৈ ৰেল লাইন নিৰ্মাণৰ কামো আমি হাতত ল'ম যাতে গেলেফুত যিমান উন্নতি হ'ব তাৰ সেই উন্নতিৰ সুযোগ লৈ আমি চিৰাং জিলাটো উন্নতি কৰিব পাৰোঁ। তাৰ বাবে এই বছৰত আমি চিৰাং জিলাত প্ৰায় 25 কিলোমিটাৰ ৰাস্তা নতুনকৈ অসম মালা আঁচনিৰ অধীনতো নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ভুটানলৈকে যোৱা প্ৰত্যেকটো ৰাস্তা আমি সুন্দৰ কৰি নিৰ্মাণ কৰিব খুজিছোঁ যাতে গেলেফুত যিমান উন্নতি হয় সেই উন্নতিৰ সুযোগ আমাৰ চিৰাং জিলা ৰাইজেও ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে যোৱা কেইটামান বছৰত বিটিআৰত অকল শান্তিয়ে অহা নাই, শান্তিৰ লগে লগে বিটিআৰত উন্নয়ন আহিছে, বিটিআৰত বিকাশ আহিছে।
আজি আপোনালোকে বিটিআৰত প্ৰথমবাৰ দেখা পাইছে যে সকলো জাতি জনগোষ্ঠীৰ লোক আজি সমন্বয়ৰ বান্ধোনেৰে বান্ধ খাইছে আৰু যেতিয়া আমি সভা সমিতি কৰোঁ তেতিয়াই আমি দেখা পাওঁ যে আজি বিটিআৰত কাৰো ভয় নাই, কাৰো শংকা নাই, কাৰো আতংক নাই। সকলোৱে আজি বিটিআৰৰ গৌৰৱী নাগৰিক হিচাপে বিটিআৰৰ উন্নয়নত ভাগ লৈছে। এই গোটেইখিনি সম্ভৱ হৈছে যোৱা কেইটামান বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এক সুশৃংখল শাসন ব্যৱস্থাৰ বাবে আৰু আমাৰ ৰাজ্য চৰকাৰৰ সহায় আৰু সহযোগিতাৰ বাবে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আই মাতৃসকলে নিশ্চয় ইতিমধ্যে শুনা পাইছে যে আমাৰ ৰাজ্যখনত কেইবাটাও নতুন কাম আমি হাতত লৈছোঁ। আজি যিহেতু ইয়াত বহুতো আই মাতৃ দেউতাসকল উপস্থিত আছে, দুটা আঁচনিৰ বিষয়ে তিনিটা আঁচনিৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰোঁ। প্ৰথম, অসম মালা আমাৰ অৰুণোদয়। দুই, যিসকল আমি অৰুণোদয় পাইছিলোঁ বা পোৱা নাছিলোঁ, মই যেতিয়াই চিৰাঙত আহোঁ বহুত ৰাইজে মোক আপত্তি দিছিলে যে আমি অৰুণোদয় আঁচনি পোৱা নাই। আজি আপোনালোকে নিশ্চয় শুনিছে যে চিৰাঙত এতিয়া আমি অৰুণোদয় ৩ আঁচনিৰ কাম হাতত লৈছোঁ। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম।